নমস্কাৰ ৰেম্পিছ গাৰ্ডেনিং এণ্ড ব্লগছলৈ স্বাগতম জনাইছোঁ আৰু এখন ফুলনি পাতিলোঁ একেবাৰে সৰুকৈ আৰু অলপ বেলেগ ধৰণেৰে পাতিলোঁ কেনেকৈনো পাতিলোঁ চাওঁচোন এইকণ মাটিতে ফুলনিখন পাতিবলৈ আৰম্ভ কৰিম বুলি ভাবিছোঁ একেবাৰে সৰু জেগাকণ গেৰেজৰ পিছফালে আছে ৱালতে লাগি এনেই পৰি আছে তেওঁ ক'লে যে এইকণত ফুল অলপ ৰুই দিয়া হ'লে ভাল লাগিলহেঁতেন সেইকাৰণে মই লাগি গ'লোঁ বহুতখিনি কাম কৰিবলৈ বাকী আছে ৱালখন চাফা কৰিব আছে ৱালত থকা বাট দুটা বন্ধ কৰিব আছে তাতে ৰড দুডাল লগাই মই হেং কৰিব পৰা কিবা কৰিব পাৰি নেকি চাম আৰু এইখিনি মাটিখিনি ঠিক ঠাক কৰিব আছে চাওঁ আৰু কি কৰিব পাৰি কেনেকৈ কৰিব পাৰি দেখুৱাই থাকিম আপোনালোকক আগবেলাটোত এইখিনি কৰা হ'ল মাটিখিনি ঠিক কৰা হ'ল মাটিখিনিৰ লগত মই বেলেগ একো দিয়া নাই সাৰ গোবৰ অকল বালি অলপ দি দিছোঁ মাটিখিনি পথাৰৰ কাৰণে অলপ সাৰুৱেই আৰু পিছত ৰুওঁতে অলপ কেঁচু সাৰ দি দিম পুলিবোৰ ৰুওঁতে আৰু চাৰিওকাষে মই এনেকৈ টাব দি দিছোঁ টাবকেইটা মানে বেৰা দিয়া নিচিনাও হ'ল মাটিখিনি আৰু ফুলো হৈ গ'ল ইয়াৰ সলনি ইটা দিব পাৰে বা বটল প্লাষ্টিকৰ বটল ৰং কৰি দিব পাৰে আৰু ৱালখনত তেওঁ ৰং কৰি দিলে আগবেলাটোত সেইখিনি কৰা হ'ল পিছবেলা এইখিনি কৰিলে প্লাষ্টাৰ কৰি দুডাল ৰড ইয়াত লগাই দিলে ৰডডালৰ ৰং কৰিব লাগিব প্লাষ্টাৰখন শুকাই দিলে ৰং কৰি দিম তাতে মই হেঙিং কিবা ৰাখিম বুলি ভাবিছোঁ আৰু অলপমান শিল আনি থৈছোঁ এনেকুৱা শিল আনি থৈছোঁ শিলখিনিৰেও কিবা অলপ ফুলনিখন অকণমান সজাব পাৰে নেকি চাম একেবাৰে কম খৰচতে হোৱাকৈ কৰিছোঁ এনেইতো গাৰ্ডেনিঙৰ কাৰণে বহুতখিনি বস্তু কিনি আনি কৰিব পাৰি মই একেবাৰে সহজতে কৰিছোঁ তাৰপাছত তেওঁ এয়া নাৰ্চাৰীলৈ গ'ল নাৰ্চাৰীৰ পৰা অলপমান ফুল আনি দিলে ছিজনেল আনিছে অলপমান পাৰ্মানেণ্ট আনিছে মই পাৰ্মানেণ্টেই বেছি ৰাখিম বুলি ভাবিছোঁ এতিয়া এইখিনি সজাই মেলি লওঁগৈ মই ৰুই লওঁ কালি ফুলিখিনি ৰোৱা হ'ল ৰুই হওঁতে দেৰি হৈ গ'ল গধূলি হৈ গ'ল সেইকাৰণে নেদেখুৱালোঁ আৰু এতিয়া পিছদিনা ৰাতিপুৱা এতিয়া আহিছোঁ ৰুবলৈ ছিজনেল ফুলখিনি ৰুবলৈ আছে আৰু শিলখিনি জাপিব আছে জোনাকক স্কুল পঠিয়াই মেলি এতিয়া আজৰি হৈ ইয়াত লাগোঁ আৰু কিমান সময় লাগে এনেই কৰিবলৈ হ'লে এইকণ ফুলনি পাতিবলৈ হ'লে 2 ঘণ্টা 3 ঘণ্টাতে হৈ যায় কিন্তু মই সময়হে উলিয়াব পৰা নাই কাৰণ জোনাকক স্কুল থৈ গৈ বাৰু মই আনিবগৈ লাগে সেই সময়কণ গুচি যায় আৰু বাকী তাৰ পৰীক্ষাও আহি পাইছে সেইকাৰণে অলপ আবেলি পঢ়োৱাও হৈ যায় আকৌ বাকী ফুলখিনিও চাব লাগে সেইখিনিত যি ৰ'দ দিছে এইকেইদিন সদায় পানী দিবলগীয়া হৈছে অলপ খুচৰি মেলি দিয়া শুকান ফুলবোৰ কাটি মেলি দিয়া সেইখিনি কৰি থাকিব লাগে সেইকাৰণে সময় অকণমান নাটনিয়ে হৈ গৈছে আৰু অফিচ যোৱাৰ আগতে অকণমান চাই দিয়ে বা অফিচৰ পৰা আহি গধূলি অকণমান চাই দিয়াৰ কাৰণে এখন অলপ সোনকালে হ'লেই বাৰু এতিয়া ৰুই লওঁ শিলখিনি জাপি হ'ল আৰু যোনখিনি ছিজনেল আছিল সেইখিনি ৰুই হ'ল মই শিলখিনিত ৰং কৰি দিয়া নাই পিছত কৰিম আৰু অলপ জাপিবলৈ আছে শিল আৰু জাপিব আছে সেইখিনি একেবাৰে জাপি পিছত দিম আৰু আপোনালোকে দিলে ৰং কৰি দিব আৰু ডাঙৰ শিলো দিব পাৰে যদি ইয়াতকৈ ডাঙৰ শিল পায় তেতিয়াও ধুনীয়া দেখা পায় মই সৰু পালোঁ কাৰণে সৰুৱে দিছোঁ আৰু ইফালে এটা লাইন পিটনীয়া দি দিছোঁ ৱালৰ চাইডে চাইডে এইখিনি ভালকৈ ফুলিলেহে বেছি ধুনীয়া দেখাব আৰু যিমান পাৰোঁ মই পাৰ্মানেণ্ট দিবলৈ যত্ন কৰিছোঁ যাতে বেছিকৈ লাগি থাকিবলগীয়া নহয় আৰু মাজত এইখিনি মই জাৰবেৰা দিছোঁ তাৰ মাজত দিছোঁ পাইন এজোপা আৰু তাৰো কাষে কাষে মই নাৰ্জীখিনি দিছোঁ নাৰ্জী যিখিনি মই ঘৰতে গ্ৰয়িং বেগত যে দেখুৱাইছিলোঁ গুটিৰ পৰা হোৱা শুকান নাৰ্জী পেলাই দিয়াৰ পৰা হোৱা আছিল সেইখিনি তাতো মই শিল জাপিব আছে বেছি সৰু হৈ আছে কাৰণে পুলিকেইটা এতিয়া শিল জাপি দিয়া নাই পিছত যেতিয়া সেই তাৰ কাষে কাষে শিল জাপিম তেতিয়া গোটেইখিনিত মই একেলগে ৰং কৰি দিম আৰু আপোনালোকে বেলেগ আইডিয়া লগাই কৰিব পাৰে মই একেবাৰে কম খৰচতে মানে ঘৰতে ওচৰে পাজৰে পোৱা বস্তুবোৰে কেনেকৈ পাতিব পাৰি সেইটোহে দেখুৱাই দিছোঁ আৰু সেই তাত স্পাইডাৰ প্লেণ্টকেইটা হেং কৰি থোৱা আছে তাতো কিবা কিবি ধুনীয়া ধুনীয়া বস্তু ওলমাই ৰাখিব পাৰে মই সেইখিনি কৰিম পিছত আৰু ইয়াত মই খৰাহিটোত এইখিনি থৈছোঁ ইম্প্ৰেশ্যন খৰাহিটোৰ হ'লনে তেওঁ ধুনীয়া টাব এটা আনি দিছিল কিন্তু মই খৰাহিটো এনেই নষ্ট কৰিব মন নগ'ল ফুটা এটা ওলাই যোৱাৰ কাৰণে পেলাই দিব মন নগ'ল এনেকৈয়ে ফুল ৰুই দিলোঁ আৰু বাকী আৰু কি ইম্প্ৰুভ কৰিব পাৰোঁ পিছত দেখুৱাম কৰি আৰু এইখিনিতে মই নতুনকৈ ৰং কৰি ৰোৱা পুলিকেইটা এইটো চুকতে থৈছোঁ বাকী এনেকৈ সৰুকৈ এনেই পৰি থকা জেগা এখন অকণমান 2 দিন সময় খৰচ কৰি আৰু একেবাৰে কম খৰচতে এনেকৈ অকণমান ভাল লগা কৰি দিলোঁ আপোনালোকেও এনেকৈ ঘৰত যত্ন কৰি চাব পাৰে বেয়া লগা জেগা এখন এনেই পৰি থকা জেগা এখন অকণমান কষ্ট কৰি ভাল লগা জেগা কৰি ল'ব পাৰে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ